পুনৰ বিতৰ্কত মাধ্যমিক শিক্ষা পৰিষদ সেৱাৰ বিৰুদ্ধে এইবাৰো শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ। এইটো 61 কোৰ পৰা আহিছে আপোনালোকে আমাক কৈ দিয়ক। আমি নাজানে সিলেবাছত নাই এইটো কোৱেশ্চনটো বুকত নাই এক্সাম্পলতো নাই কোটোই নাই এইটো নাই। মেট্ৰিক পৰীক্ষাত গণিত বিষয়ৰ প্ৰশ্ন কাকতত বিভ্ৰান্তিকৰ প্ৰশ্নৰ সংযোজন। গণিত বিষয়ত স্নাতক পৰ্যায়ৰ প্ৰশ্নৰ সংযোজনেৰে ছাত্ৰ ছাত্ৰীক বিভ্ৰান্ত কৰিলে পৰীক্ষা হলতে। বাহিৰ আহিছে ইমান কিয় টান দিছে তেওঁলোকে ইমান কিয় টান দিব। নম্বৰ 46 টো কোৰ পৰা আহিছে আমি বিচাৰি পোৱা নাই। আনকি 25 মাৰ্কছৰ বুকত নাই। আপোনাৰ যদি ইমান 500টা কোৱেশ্চন আছে আমাৰ বুকত আপোনাৰ কম পৰি গ'ল নেকি ইমান দিয়াৰ পৰা। তাৰপিছতে নম্বৰ 61 টো কোৰ পৰা আহিছে নম্বৰ 61 ইমান আছে। ট্ৰিগনোমেট্ৰিৰ অকল 2 নে 3 মাৰ্ক 2 মাৰ্কৰ হাবলে গ্ৰুপনো উল্লেখে কৰা নাই আমাক। এই সব বাহিৰৰ পৰা যদি দিয়া আমাৰ কি হ'ব এতিয়া। পেপাৰ চোৱাৰ লগতে আমি হাজত কপি গৈছো কি আমাৰ সেন্ট মেৰিছ চলি মাথা ঘূৰাই পৰি গৈছে। দাবী এটা যে মাৰ্কছটো কমপ্লিট দিব লাগে যিখিনি বাহিৰৰ পাইছে পুৰা মাৰ্কছ লাগে আমাক। গণিত বিষয়ক প্ৰশ্ন কাকতত স্নাতক পৰ্যায়ৰ প্ৰশ্নৰ সংযোজন হোৱাৰ পাছতেই ক্ষুব্ধ হৈ পৰে অভিভাৱকসকল। তীব্ৰ বিশুদ্ধাৰ কৰি অভিভাৱকে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে সেৱাৰ কাৰ্যালয়ত। ক্ষুব্ধ অভিভাৱকে ঘেৰাও কৰে সেৱাৰ সচিবক। দীৰ্ঘ সময় বাক বিতণ্ডাৰ পাছত সেৱাৰ সচিবে এই সন্দৰ্ভত যথাযথ তদন্ত কৰাৰ আশ্বাস দিয়ে। আমি যথেষ্ট প্ৰত্যেক জিলাৰ শিক্ষক মাতি আনি ট্ৰেইনিং দিয়া, তেওঁলোকে হাফ ইয়াৰলি তাৰপিছত প্ৰি বৰ্ড এনুৱেল এই পৰীক্ষাবিলাকত সেই ধৰণৰ প্ৰশ্ন কাকতৰ আৰ্হি প্ৰস্তুত কৰি ছাত্ৰ ছাত্ৰীক দিয়া এই ধৰণৰ গোটেইখিনি ব্যৱস্থা আমি ইতিমধ্যে যোৱা বছৰ গোটেইখিনি ব্যৱস্থা আমি লৈছোঁ। এতিয়া যদি আউট অফ চিলেবাছ কুৱেশ্যন আহিছে আমাৰ সেইখিনি ভেৰিফাই কৰি আছে আৰু এই দিশত এটা বৰ্ডে এটা বিহিত ব্যৱস্থা এটা হাতত ল'ব। ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ এইদৰে হেতালি নেখেলিবলৈ অভিভাৱকৰ সকিয়নি সেৱা কৰ্তৃপক্ষক। এই 25 নম্বৰৰ কাৰণে তাই 80 ডাউনত গুচি যায় তেতিয়া কেনেকুৱা হ'ব। জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষা এইটো সিহঁতৰতো জীৱনৰ ফাৰ্ষ্ট পৰীক্ষা। গতিকে এইটো পৰীক্ষাত যদি সিহঁতে এনেকৈ ভাগি পৰে আকৌ ইহঁতৰ 4 তাৰিখে ইলেক্টিভ ছাবজেক্ট আছে ইহঁতে কেনেকৈ প্ৰিপেয়াৰ কৰিব। কিছুমান ষ্টুডেণ্টেতো ছুইচাইড এটেম্প কৰিছে। এতিয়া জীৱনবোৰ ক'ত ঘূৰাই পাব। মাক বাপেকে কি কৰিব তেতিয়া। আমি দাবী কৰিছোঁ ৰিটেষ্ট নাপাতিলেও আমাৰ কথা নাই কিন্তু মাৰ্কছখিনি দিব লাগিব আমাক। আৰু এই মেথছৰ পেপাৰখন কোনজন শিক্ষয়িত্ৰীয়ে পেপাৰখন কাটি যায় তেখেতক চাবলৈ মন গৈছে আমাৰ গোটেই পেৰেণ্টছে। তেখেতক প্লিজ কৰি আপোনালোকৰ মিডিয়াক এটা অনুৰোধ কৰিছোঁ তেখেতক উলিয়াই দিয়ক। যোনজনে আপোনালোকৰ এই পেপাৰখন কাটিছে আমি তেখেতক চাব বিচাৰিছোঁ। চাবলৈ বহুত মন গৈছে আপোনালোকৰ মিডিয়াক অনুৰোধ কৰিছোঁ তেখেতক উলিয়াই দিয়ক। এতিয়া ইমিডিয়েটলি তেখেতৰ ল'ৰা ছোৱালী নাই, তেখেতৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰা নাছিলে। আজি এই মেট্ৰিকৰ কাৰণে সকলো পেৰেণ্টছ প্ৰত্যেকটো ষ্টুডেণ্টে ছায়েন্স পঢ়িম, কোনোবা ডক্টৰ পঢ়িম, ইঞ্জিনিয়াৰিং পঢ়িম, বিভিন্ন পঢ়িম। যদি মাৰ্কছে নাহে মেথছত ছায়েন্সৰ মাৰ্কছে নাহে তেওঁলোকে পঢ়িব কেনেকৈ, চিট কোনে দিব। আনহাতে গণিত বিষয়ৰ প্ৰশ্ন কাকতৰ বিভ্ৰান্তিৰ পাছত সদৌ অসম ছাত্ৰ সন্থাও সৰব হৈছে সেৱাৰ বিৰুদ্ধে। পুনৰ পৰীক্ষা তোলাৰ দাবী তুলিছে সদৌ অসম ছাত্ৰ সন্থাই। যোৱাকালি সাধাৰণ গণিতৰ বিষয়টোত ছাত্ৰ ছাত্ৰীসকলক যি ধৰণে ক্ষতিগ্ৰস্ত কৰা হ'ল, যি ধৰণে অন্যায় কৰা হ'ল, ই অতি লজ্জাজনক, ই অতি হৃদয় বিদাৰক। আমি অসমৰ ছাত্ৰ সমাজৰ কাৰণে কোনো কাৰণত এই ধৰণৰ কথাবোৰ সহ্য কৰিব নোৱাৰোঁ আৰু সেইকাৰণে আমি তাৎক্ষণিকভাৱে আজি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলে সেৱা কৰ্তৃপক্ষক আহ্বান জনাবলৈ ইয়াত উপস্থিত হৈছোঁ। আমি তাক গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ আৰু সেৱাক আহ্বান জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলক ক্ষতিগ্ৰস্ত হ'ব পৰা কোনো কথা আমি সহ্য নকৰোঁ। তেখেতসকলক ন্যায় প্ৰদান কৰিব লাগিব। মেট্ৰিকৰ গণিত বিষয়ক প্ৰশ্ন কাকতক লৈ আজি উত্তাল হৈ পৰে সেৱাৰ কাৰ্যালয়। কেমেৰা পাৰ্চন নৱ দাসৰ সৈতে তপন ভূঞা, নিউজ লাইভ, গুৱাহাটী।